বন্ধুসকল, আজি লৈ আহিছোঁ অসম হাইস্কুল টেটৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চিন। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক, আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপডেট কৰা নতুন ভিডিঅ'সমূহ সকলোৰে আগতে আপুনি পাই যাব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, বঙলা অসমীয়া অভিধান কোনে উলিয়াইছিল? বঙলা অসমীয়া অভিধান যদুৰাম ডেকা বৰুৱাই উলিয়াইছিল। এলোকেশী বেশ্যাৰ কথা গ্ৰন্থখন কোনে অনুবাদ কৰিছিল? এলোকেশী বেশ্যাৰ কথা A.K. গাৰ্ণীয়ে 1877 চনত অনুবাদ কৰিছিল। পাইলগ্ৰিমছ প্ৰগ্ৰেছ গ্ৰন্থখন কি নামেৰে কোনে অনুবাদ কৰিছিল? পাইলগ্ৰিমছ প্ৰগ্ৰেছ গ্ৰন্থখন যাত্ৰীকৰ যাত্ৰা নাম দি ডক্টৰ নাথান ব্ৰাউনে অনুবাদ কৰিছিল, আৰু এই গ্ৰন্থখন উপন্যাসধৰ্মী ৰচনা। ফুলমণি আৰু কৰুণাৰ অনুবাদ কোনে কৰিছিল? ফুলমণি আৰু কৰুণাৰ অনুবাদ কৰিছিল শ্ৰীমতী গাৰ্ণী। A.K. গাৰ্ণীয়ে 1905 চনত প্ৰকাশ কৰা মাহেকীয়া আলোচনীখনৰ নাম কি? A.K. গাৰ্ণীয়ে 1905 চনত প্ৰকাশ কৰা মাহেকীয়া আলোচনীখনৰ নাম হ'ল দীপ্তি। A few remarks on Assamese language গ্ৰন্থখন কোনে ৰচনা কৰিছিল? A few remarks on Assamese language আনন্দৰাম ঢেকিয়াল ফুকনে 1855 চনত ৰচনা কৰিছিল। কামিনীকান্তৰ চৰিত্ৰ আৰু কানী বিহেৰুৱাৰ কথা গ্ৰন্থ দুখন কোনে অনুবাদ কৰিছিল? কামিনীকান্তৰ চৰিত্ৰ 1877 চনত আৰু কানী বিহেৰুৱাৰ কথা 1878 চনত A.K. গাৰ্ণীয়ে অনুবাদ কৰিছিল। অৰুণোদয় কাকতত প্ৰকাশ পোৱা বুৰঞ্জী কেইখনৰ নাম কি? অৰ্থাৎ অৰুণোদয় কাকতত কেইখনমান বুৰঞ্জী প্ৰকাশ পাইছিল, সেই বুৰঞ্জীসমূহ হ'ল দেওধাই বুৰঞ্জী, অৰ্থাৎ দেওধাই অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী, কামৰূপ বুৰঞ্জী। এই তিনিওখন বুৰঞ্জীৰ নামটো মনত ৰাখিব: দেওধাই অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী আৰু কামৰূপ বুৰঞ্জী। অৰুণোদয় কাকতৰ সম্পাদকসকলৰ নাম কি কি? অৰ্থাৎ অৰুণোদয় কাকতৰ সম্পাদক কেইজন আছিল, সেই কেইজনৰ নাম হ'ল, প্ৰথম সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন, আৰু তাৰ পিছৰ সম্পাদকসকলৰ নাম হ'ল মাইলছ ব্ৰনছন, A.H. ডেনফৰ্ড, W.R. ৰে ক্লাৰ্ক আৰু A.K. গাৰ্ণী। এই নামকেইটা মনত ৰাখিব: ডক্টৰ নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, A.H. ডেনফৰ্ড, W.R. ৰে ক্লাৰ্ক আৰু A.K. গাৰ্ণী। এলিজা ব্ৰাউন অৰ্থাৎ নাথান ব্ৰাউনৰ পত্নী এলিজা ব্ৰাউন প্ৰকাশ কৰা গ্ৰন্থ দুখনৰ নাম কি? এলিজা ব্ৰাউনে প্ৰকাশ কৰা গ্ৰন্থ দুখনৰ নাম হ'ল সাধুৰ পুথি আৰু গণনা পুথি। সাধুৰ পুথি আৰু গণনা পুথি। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।